হেল্ল' বন্ধুসকল, মই নামুল আসাম ভইচ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিম কেনেকৈ বেলেগৰ মোবাইল লক কৰা থাকিলেও আপুনি সেইটো মোবাইলৰ ইমেজ, ভিডিঅ' বিভিন্ন ধৰণৰ ডকুমেণ্টছ চাব পাৰিব। তাৰ আগতে যদি আপুনি মোৰ চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে ৰাইট চাইডত থকা বেল আইকনত টিপক যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোৰে আগত পায়। এতিয়া হওক কেনেকৈ আপোনাৰ বন্ধু নাইবা অন্য কাৰোবাৰ মোবাইল লক কৰা থাকিলেও যেনিবা ফাইল লক থাকে নাইবা এপছ লক থাকে, এনেকুৱা লক থাকিলেও আপুনি কেনেকৈ সেইটো মোবাইলৰ ইমেজ, ভিডিঅ' অন্যান্য ডকুমেণ্টছবিলাক চাব পাৰিব। প্ৰথমে যাওক ক্ৰমত যাওক, যিকোনো ক্ৰম ব্ৰাউজাৰটো বাছনি কৰি ল'ব। বাছনি কৰি লৈ অ'পেন কৰিব। অ'পেন কৰি এটা নতুন টেব খুলিব। টেব খোলাৰ পিছত ইয়াতে ডাইৰেক্ট চাৰ্চ কৰিব। কোনো নেট নালাগে, মোৰ চাওক নেট অফ আছে, কোনো নেটৰ প্ৰয়োজন নহয়। ইয়াতে লিখিব ফাইল ক্লোন / SD কাৰ্ড লিখি চাৰ্চ কৰিব। চাওক আপোনাৰ যিমান ফাইল আছে, ফাইল মেনেজাৰৰ যিমান ফল্ডাৰ আছে সব আহি গৈছে। আপুনি ইয়াতে ইয়াৰ পৰা যিকোনো এটা চুজ কৰিব পাৰিব। ইয়াতে চাওক, এতিয়া মই কেমেৰাত গৈছোঁ, DCIM, ইয়াতে আহিছোঁ। ইয়াতে আহি যিকোনো এটা মই ফটো চাম, ফেচবুকতে মাৰিছোঁ। ফেচবুকত পৰা যিমান ফটো আছিল মোৰ আহি গৈছে। যিকোনো এটা অ'পেন কৰিম মই, চাওক এই আহিছে। এনেকৈ আপুনি প্ৰতিটো ফল্ডাৰৰ ভিডিঅ' হওক নাইবা অন্য কিবা হওক আপোনালোকে চাব পাৰিব। গতিকে বন্ধুসকল, কেনে লাগিল মোৰ ভিডিঅ'টো চাই? ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।